আজি আমাৰ পবা প্ৰাকৃতিক মহোৎসৱৰ প্ৰথম দিন 1st of February আৰু সকলোকে আমি সহায় সহযোগ কৰিবলৈ অনুৰোধ জনালোঁ। যোৱা বছৰো আটক ধুনীয়াকৈ আমি ইয়াত পবা বৰ্ষায়ন আমি মহোৎসৱখন পাতিছিলোঁ। এইবছৰো সেইধৰণে আমি আগবাঢ়ি আহিছোঁ। যোৱা বছৰৰ দৰে এইবছৰো বহুত কেইজন মানুহে আমাক সহায় কৰিছে এই ক্ষেত্ৰত যে আমি পবাখনক প্ৰিজাৰ্ভেশ্যন আৰু কনজাৰ্ভেশ্যনৰ ক্ষেত্ৰত আপোনালোক নিচেই আগে পিছে দেখি আহিছে কি ধৰণে পবাখনত বিধৰ ধৰণে মানুহে ধ্বংস কৰি গৈ আছে, গছ গছনি কাটি আছে, থকা যিকেইটা জীৱ জন্তুবিলাক মাৰি গৈ আছে। ইয়াৰ এটাই কাৰণ হৈছে মানুহবিলাকৰ কনচিয়াছনেছ নাইকিয়া হৈ গৈছে ফৰেষ্টখনক লৈ। তাৰে বিষয়ে আমি যাতে দুজনমান মানুহকো যদি আমি প্ৰত্যেক বছৰে দুজন কৰি আমি যদি সজাগ কৰি লৈ যাব পাৰোঁ, অহা 10 বছৰত আমি পবাখনৰ বিষয়ে আমি ধুনীয়াকৈ বচাই ল'ব পাৰিম। তাৰে মেইন উদ্দেশ্য হৈছে আমাৰ এই পবা প্ৰাকৃতিক মহোৎসৱখন আমাৰ পতাৰ বাবে। নম্বৰ 1 সেইটো হ'ল। ছেকেণ্ড হ'ল আমাৰ ঐৰাম ঘাটৰ পৰা লৈ মেলি যোনটো আমাৰ কবু চাপৰি বেৰা চাপৰি অঞ্চলখন আমাৰ দাঁতি কাষৰে যোনটো যিমানকেইটা অঞ্চল আছে, ইট ইজ কমপ্লিটলি ডান উইথ দি পবা ৰেইন ফৰেষ্ট। পবা ৰেইন ফৰেষ্টখনৰ লাগি আছে ওচৰ চুবুৰীয়া যিমানকেইটা গাঁও আছে। প্ৰত্যেক বছৰে গৰাখহনীয়া হৈ অস্তিত্ববিলাক লাহে লাহে নাইকিয়া হৈ গৈ আছে। আপুনি যদি ঐৰাম ঘাটৰ পৰা চাই, আজি যোনটো ঐৰাম ঘাট সেইটো একেবাৰে 2 কিলোমিটাৰ ভিতৰত আছিলে। এই গৰাখহনীয়াৰ বাবে হৈ আছে। যাতে ইয়াৰ বিষয়ে মানুহবিলাকে অলপ কনচিয়াছনেছ যোনটো আহে, তাৰ বাবে আমি 2 নম্বৰ আমি সেই কাৰণটো হৈছে পবা প্ৰাকৃতিক মহোৎসৱ আমি পতাৰ। নম্বৰ 3 যোনটো আছিলে প্লাষ্টিক ফ্ৰী। এতিয়া দিনক দিনে মানুহবিলাকে যিধৰণে প্লাষ্টিক ব্যৱহাৰ কৰি গৈ আছে, ত' দিছ ইজ নেভাৰ এণ্ডিং পলিউশ্যন। ত' লাহে লাহে আমি ইয়াৰ অল্টাৰনেটিভ আমি ট্ৰাইবেল মানুহবিলাকে আগৰ পৰাই যোনটো আমি ভাত খাবৰ কাৰণে যোনটো আমি কামৰক কাম বুলি যোনটো কওঁ, পাত ব্যৱহাৰ কৰোঁ। আমাৰ বাকী গোটেই অসমৰ মানুহে আগত ভাত খাবৰ কাৰণে ঢকুৱা ইউজ কৰিছিল। আজিৰ তাৰিখত প্লাষ্টিক ব্যৱহাৰ কৰি শেষ কৰি গৈ আছে। এনেকুৱা ফেষ্টিভেলৰ দ্বাৰা আমি মানুহক সজাগ কৰিব বিচাৰিছোঁ কি দেৰ ইজ ডেফিনেটলি এন অল্টাৰনেটিভ ফৰ প্লাষ্টিক্স এণ্ড উই হেভ লট অফ ৰিচোৰ্চেছ ফৰ দেট। এই মানুহবিলাক যাতে ইয়াৰ বিষয়ে ধুনীয়াকৈ আৰু আলোচনা কৰিব পাৰোঁ। এইবিলাক হৈছে আমাৰ মেইন উদ্দেশ্য পবা প্ৰাকৃতিক মহোৎসৱ পতাৰ বাবে। আমাৰ ফেব্ৰুৱাৰী 1 তাৰিখৰ পৰা লৈ মেলি আমাৰ সামৰণি হ'ব 4th of February 4 তাৰিখে। এইটোৱে ক'ব বিচাৰোঁ, ইয়াত ধুনীয়াকৈ আহক। আমাৰ ভালে কেইটামান আমি স্প'ক্স পাৰ্চন আমি মাতিছোঁ, ৱাইল্ড লাইফ ৰিলেটেড যোনবিলাকে কথা ক'ব, কনজাৰ্ভেশ্যন ৰিলেটেড যোনবিলাক কথা ক'ব, প্ৰিজাৰ্ভেশ্যন ৰিলেটেড যোনবিলাক কথা ক'ব। অকল ফুড ফেষ্টিভেল বুলি যোনটো কিছুমান মানুহে টাৰ্গেট কৰি আহে সেইটো নহয়। মেইন ষ্টেজত আমাৰ ধুনীয়া কিছুমান বক্তা আমি মাতিছোঁ, তেওঁলোকৰ যাতে সেই অ'পেন ছেমিনাৰখনতে মানুহবিলাক বহি মেলি কথাবিলাক ধুনীয়াকৈ বুজি মেলি ঘৰত গৈ দুজনমান যাতে আপোনালোক বুজাব পাৰে। আৰু ইয়ালৈকে যেতিয়া আপোনালোক আহে অনুগ্ৰহ কৰি ঘৰৰ পৰা আপোনালোক পানী খাবলৈ যিমানকেইটা যাৱতীয় বস্তু আছে, ধৰি লওক ফ্লাক্স আছে সৰু বাচ্চাৰ বা আপোনাৰ মিল্টনৰ ফ্লাক্স আছে, তেনেকুৱা ধৰণৰ বস্তু লৈ আনিব। ইয়াত যাতে আপোনালোক প্লাষ্টিক লিটাৰ নকৰে। যোৱা বছৰ আপোনালোক কিমান ধুনীয়াকৈ 4 দিনত হাৰ্ডলি 5 নে 6 বস্তাহে প্লাষ্টিক ওলাইছিল। এই বছৰ যাতে তেনেকুৱা একোৱেই নোলাওক প্লাষ্টিকৰ বস্তু, সেয়ে আমি আপোনালোকক অনুৰোধ জনাম।